Hi guys, hello বন্ধুসকল আজি আপোনালোকৰ আগত এটা নতুন ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিছোঁ। এই কম্পিউটাৰ এইটো হৈছে HP ল্যাপটপ। ইয়াত এটা সমস্যা আহিছে, সমস্যাটো হৈছে এইটো ওপেন হোৱা নাই। এতিয়া ইয়াত চাওকচোন, ইয়াত মই শুদ্ধ পাছৱৰ্ডটো দিছোঁ, এইটো ওপেন হোৱা নাই। এইটো আহিছে দা প্ৰভাইড চ্যালেঞ্জ ফ্ৰেজ ইজ ইনকাৰেক্ট। এতিয়া এই সমস্যাটো হৈছে নো কি কাৰণত হৈছে আৰু ইয়াৰ কিদৰেনো ঠিক কৰে তাকে অলপ জানিবলৈ চেষ্টা কৰোঁ আহকচোন। এইটো প্ৰব্লেম হোৱাৰ কাৰণ হৈছে ইয়াত বহুতবাৰ ভুল পাছৱৰ্ড দিছিলে। সৰু ল'ৰা এটা আহি পিনে মই নথকাত পাছৱৰ্ড দিছিলেহি। এতিয়া ইয়াকনো ঠিক কিদৰে কৰে তাকে জানিবলৈ চেষ্টা কৰিম। আৰু এনেদৰে চেনেলটো নতুন ভিডিঅ'বোৰ পাবলৈ হ'লে আপোনালোকে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ৰঙা বেল আইকনটো টিপি দিব। এইটো চাওকচোন, মই এতিয়া পাছৱৰ্ড কিবা লিখিলেও নাহে। এইটো ঠিক কৰা যায় কেনেকৈ? এইটো এটাই উপায় আছে। উপায়টো হৈছে ইয়াত যে লিখা আছে A1B2C3, এইটো এবাৰ লিখি চাওঁ দিয়কচোন। এইটো লিখিলেহে শুদ্ধ আহিব আৰু ডাঙৰ যেনেকৈ আছে তেনেকেই লিখি দিব। এইকেইটা প্ৰথমতে মই যিকেইটা শুদ্ধ পাছৱৰ্ড দিছিলোঁ এইটো নাহিব কেতিয়াও দিলে। A1B2 capital C আৰু 3 এতিয়া মই এণ্টাৰ দিছোঁ। এতিয়া আপোনাৰ যিটো আগৰ শুদ্ধ পাছৱৰ্ডটো এতিয়া সেইটো আকৌ দিয়ক, তেতিয়াহে আকৌ এই ল্যাপটপটো ওপেন হ'ব। মই এতিয়া দিছোঁ, এই চাওক ওপেন হৈ গ'ল। এনেকুৱা সমস্যা আপোনালোকে পৰিব পাৰে, কাৰণ বহুত মানুহে নাজানিব যেন এইটো হ'লে কি কৰিব লাগে, টেনশ্যনত পৰি যাব। আকৌ হেৰিৰ ওচৰত কম্পিউটাৰ মানুহৰ ওচৰত নিব লাগিব। সেইকাৰণে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে আৰু আপোনালোকৰ মাজত নতুন নতুন ভিডিঅ' মই দিব পাৰোঁ।